তেওঁলোকৰ লগত যীশু নাই বিনা যীশুত তেওঁলোকে নৌকাত উঠি সাগৰ পাৰ হ'বলৈ গৈ আছে ধুনীয়াকৈ গৈ আছে তেওঁলোকে নি নৌকা চলাই গৈছে হেয়াৰে 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 নৌকা চলালে কয় না নকয় গায় না নাগায় এনেকা ধুনীয়াকে আমি নৌকাটো এনেকে চলাই যাওঁ কিন্তু যেতিয়া ধুমুহা আহিব কি হ'ব নৌকা সোনকালে চলোৱা হয় না নহয় প্ৰথমতে কি আছিলে হেয়াৰে 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 দেখক লগা হেয়াৰে 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 ধুমুহা যেতিয়া আহিব কি হ'ব হেয়াৰে 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 জলদি সোনকালে চলা নৌকা ধুমুহা আহিছে কয় না নহয় হেয়াৰে 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 আৰু তুমি যিমানে জলদি চলাও যিমানে নিজৰ চেষ্টাৰে চলাও যিমানে আপুনি বচাবলৈ যত্ন কৰক যীশু নহলে আপুনি বাচিব নোৱাৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া আমি জানো তেওঁলোকে কি ভাবিছিলে আমি সোনকালে ঘৰলৈ যাম সোনকালে গৈ পেলাই ৰেষ্ট ল'ম সোনকালে গৈ পেলাই ভাত খাম সোনকালে গৈ পেলাই টোপনি মাৰিম আজি এই অৱস্থা আপোনাক কৈ আছে যীশু বিনে আপুনি আপোনাৰ জীৱনৰ নৌকাখন যদি চলাই লৈ গৈছে সাগৰত ধুমুহা আহিব আৰু এই 2025 পৰা ধুমুহা শুৰু হৈ আছে প্ৰেইজ দ্য লৰ্ড কিন্তু যিবিলাকৰ লগত যীশু থাকিব তেওঁলোকৰ যিমানে ধুমুহা নহওক চিন্তা নহয় আপোনাৰ বাক্যই আজি আপোনাক প্ৰমাণ কৰি দিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এতিয়া চাওক সিহঁতৰ এই সময়টো কি আছিলে যীশুক এৰাৰ সময় আছিল নে গধূলিৰ পৰা যীশুক এৰাৰ সময় আছিল নে না গধূলি যীশুৰ লগত থাকি পেলাই গধূলি যীশুৰ লগত আমি পৰ্বতত প্ৰাৰ্থনা কৰিবলৈ যোৱাৰ সময় আছিলে হেল্ল' কওক কোনটো কাম কৰিব লাগিছিলে যীশুৰ লগত একেলগে গৈ পেলাই গোটেই ৰাতি প্ৰাৰ্থনা কৰিব লাগিছিলে ইয়াৰ অৰ্থ হ'ল এই সময়টো এতিয়া আপুনি হল নাইট প্ৰেয়াৰ কৰাৰ সময় আহিছে হালেলুয়া হালেলুয়া ঈশ্বৰৰ বাক্য কওঁতে আপোনালোকৰ কাৰণে কঠিন ভাৱবাদী স্বৰূপ বাক্য আহিব আপোনালোকে এইটো মুচি নিপেলাব সাৱধান বচাবলৈ যদি আপোনাক যত্ন কৰিছে তেনেহলে হল নাইট প্ৰেয়াৰটো আজিকালি বৰ প্ৰয়োজন আৰু লগুণ প্ৰাৰ্থনাটো বৰ প্ৰয়োজন আহি আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া চাওক এতিয়া বিষয়টো ঘটনাটো ভালকে আপুনি স্পষ্টকৈ ক্লিয়াৰ কনচেপশ্যনত আপুনি বুজিবলৈ যত্ন কৰিব গধূলি হৈছে গধূলি নামি আহিছে যীশু শিশুসকলক পঠাই দিছে নৌকাত উঠি পেলাই তোমালোকে ঘৰলৈ যোৱা আৰু যীশুৱে কৈছে কি মই পৰ্বতলৈ যাওঁ এই সময়টো এতিয়া যীশুক এৰাৰ সময় নহয় আৰু এই সময়টো এতিয়া আপুনি জগতত আপুনি ঘৰৰ কথা চিন্তা কৰি খোৱা বোৱাৰ চিন্তা কৰি টোপনি মাৰাৰ চিন্তা কৰি আপুনি গীৰ্জা এৰা যীশু এৰা সময় নহয় আপুনি এতিয়া যীশুৰ লগত থকাৰ সময় হয় Am I right? Hello? ভালকে শুনিব বহুত ঘটনা আছে ইয়াত বহুত ইম্পৰ্টেন্ট বিষয়বিলাক আছে আৰু এইকাৰণে আপোনাক যি থিমটো দিছে এইয়ে পৰম গ্ৰাহ্য কাল এইয়ে পৰিত্ৰাণৰ দিন যদি কোৱা হৈছে তেনেহলে আপুনি পৰিত্ৰাণ পাবলৈ হলে এটা যীশুৰ কাষ চাপক যীশুহে আপোনাক পৰিত্ৰাণ দিব আমেন আপুনি যদি সঁচাকৈ যদি বচোৱাৰ কৰি নিজৰ কাৰণে জীৱনৰ সময় আহিছে বুলি ক'লে এতিয়ালে আপুনি যীশুক আপুনি নেৰক কাৰণ এই সময়টো যীশুৱে আপোনাক বচাব হালেলুয়া হালেলুয়া তেওঁলোকে নৌকা উঠি পেলাই আধা ৰাস্তা গৈ পালে সাগৰৰ মাছ ভাগত যেতিয়া গৈ পালে তেওঁলোকৰ অন্ধকাৰত কি আহিছে ধুমুহা আহিছে
আৰু এই ধুমুহাত নৌকা চলাই চলাই সাগৰৰ মাজতে ঘূৰি আছে না বোলে তপনি না বোলে তপনি না বোলে জিৰণি না বোলে খানা গোটেই ৰাতি ভয়ত ছটপটাই আছে তেওঁলোকে আজি আমি নমৰিলে আৰু বেলেগ দিন আৰু আমাৰ নাই প্ৰেইজ দ্য লৰ্ড সকলোৱে কয় যাৰ লগত যীশু নাই তেওঁলোকৰ অৱস্থা এইদৰে গোটেই দিন গোটেই ৰাতি ভ্ৰমি ফুৰিব না বোলে খাবলৈ পাব না বোলে ৰেষ্ট পাব না বোলে টোপনি মাৰিবলৈ পাব আপুনি এনেকা ধৰণৰ দিনবিলাক আহি আছে যাৰ লগত যীশু নাই প্ৰেইজ দ্য লৰ্ড আজি বহুত মানুহ ফোন কৰে পাষ্টৰ প্ৰাৰ্থনা কৰিবি টোপনিয়ে মাৰিব নোৱাৰে পাষ্টৰ ফোন কৰি পেলাই ক'ব প্ৰাৰ্থনা কৰিবি একো খাবই নোৱাৰে পাষ্টৰ প্ৰাৰ্থনা কৰিবি মই বহি থাকিব নোৱাৰো মোৰ গা জ্বলি থাকে বিষাই থাকে অশান্তি কি কৰিম কি নকৰিম বহুত মানুহ এইদৰে প্ৰাৰ্থনা অনুৰোধ কৰে এই সকলোবোৰ একেই কথা আজি এনেকা দিনবিলাক আহি আছে আপুনি যীশু নহলে ছটপটাব লাগিব আপুনি দিন ৰাতি প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে আপোনালোকক নকৰক ঈশ্বৰে আমাক নকৰক কাৰণ তেওঁ আমাক দিয়া পৰামৰ্শ দি আছে যে তোমালোকৰ ঘা নুশুকাব বাইবেলত কোৱা আছে জেৰেমিয়া 3:12 লিখা আছে বাইবেলত এনে মোৰ কথা নহয় মোৰ বাক্য নহয় কিন্তু বাইবেলৰ বাক্য তেনেহলে এই সকলোবোৰ বিষয়টো লৈ পেলাই আমি কিমান গুণে যীশুৰ লগত থাকিব লাগে আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড তেওঁলোকে গোটেই ৰাতি ছটপটাই আছে গোটেই ৰাতি ভ্ৰমি ফুৰি আছে গোটেই ৰাতি তেওঁলোকে মৰো অৱস্থাত আছে তেওঁলোকে না খাবলৈ পাইছে না বোলে শুবলৈ পাইছে না বোলে জিৰণি পাইছে তেওঁলোকৰ অৱস্থা এই হৈছে কাৰণ তেওঁলোকৰ লগত যীশু নাই প্ৰেইজ দ্য লৰ্ড সকলোকে তেওঁলোকৰ লগত যীশু নাই তেওঁলোকৰ লগত যীশু নাই আজি যিবিলাকৰ লগত যীশু নাই তেওঁলোকে এইদৰে ছটপটাব আজি বাইবেলে আমাক এইটো কৈ আছে সেইকাৰণে এতিয়াৰ পৰিত্ৰাণৰ দিন এতিয়াই যীশুক বিচাৰি লোৱাৰ দিন প্ৰেইজ দ্য লৰ্ড হালেলুয়া 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 এটা চাওক যেতিয়া তেওঁলোকে এই যি ঘটনাটো এটা বিষয়টো আমি কম্পেয়াৰ কৰিব পাৰো এটা সময়ত শিষ্যসকলৰ লগত যীশু আছিলে হয় না নহয় যীশু তেওঁলোকক এৰি থৈ গ'ল তেওঁ পিতাৰ লগত নিজৰ ৰাজ্যত গুচি গ'ল পৰ্বতলৈ জৈতুন পৰ্বত আৰু যেতিয়া ৰাতিৰ অধিক ভাগ গুচি গ'ল দকমকালি ৰাতিপুৱা চতুৰ্থ ৰাতিপুৱা তেওঁ আকৌ নিজৰ শিষ্যসকলক লগ ধৰিবলৈ যীশু আহি আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া ইয়াৰ অৰ্থ হ'ল যীশু এটা সময়ত আছিল ইয়াতে আজিৰ পৰা দুদিন আগত যীশু ইয়াত আছিলে আজিৰ পৰা যীশু 2000 বছৰ আগত ইয়াতে আছিলে যীশুৱে আমাক এৰি থৈ গ'ল আৰু এই সময়ত আমি যীশুক দেখা পাওঁ যে যীশু পিতাৰ ওচৰলৈ গুচি গ'ল প্ৰেইজ দ্য লৰ্ড এম আই ৰাইট আৰু তেওঁ কৈছে তোমালোকে যোৱা তোমালোকৰ ঘৰলৈ যোৱা তোমালোকৰ নৌকাখনত উঠি যোৱা তোমালোকে এই জগতৰে থাকা এই সকলোবোৰ বিষয়টো এই জগতটো সাগৰ হয় আৰু এই সাগৰত আপুনি মই আছো এই জগতত আপুনি বিশ্ৰাম ল'ব কাৰণে আহিছে এই জগতত আমি নিজক আপুনি ইয়াতে আপোনাৰ কাৰণে এটা ঠাই আপুনি যোগত কৰিছে কিন্তু কম্পেয়াৰ কৰিলে যে সেই শিশুবিলাকে যে নৌকাত আছিলে সেই নৌকাত যে ধলং পলং অৱস্থাত আছিলে সেই সময়ত যে যীশু নাই বহুত মানুহৰ কাৰণে বহুতৰ জীৱনত এই অৱস্থা এইটো এই পৃথিৱীত যীশুৱে আমাক এৰি থৈ গৈছে তেওঁ অহা নাই কিন্তু আহিব এদিন যীশু পুনৰাই আহিব এদিন আৰু সেই যীশু যে পুনৰাই যেতিয়ালৈকে তেওঁ পৰ্বতৰ পৰা ওলাই আহি পেলাই দকমকালি ৰাতিপুৱা তেওঁ যেতিয়ালৈকে সাগৰত খোজকাঢ়ি আহিছে যেতিয়া সাগৰত তেওঁ খোজকাঢ়ি আহিছে কেতিয়া আহিছে সকলোৱে কয় চতুৰ্থ পৰ ৰাতি চতুৰ্থ পৰ ৰাতিপুৱা যীশু আহিছে এই চতুৰ্থ পৰ ৰাতি যিটো কোৱা হয় এইটো হ'ল গোটেই ৰাতিটো 4টা ভাগত ভাগ কৰা হয় প্ৰথম ভাগটো হ'ল 6টাৰ পৰা ৰাতি 6টাৰ পৰা 9টালৈ
প্ৰথম ভাগ 9টাৰ পৰা 12টালৈ, দ্বিতীয় ভাগ 12টাৰ পৰা 3টালৈ, তৃতীয় ভাগ 3টাৰ পৰা 6টা ৰাতিপুৱা। এইটো হ'ল চতুৰ্থ পৰ ৰাতি। যীশু আহিবলৈ এই সময়ত চকু ধৰি গ'ল। প্ৰেইজ দ্য লৰ্ড। এতিয়া এই সময়টো হৈছে গোটেই পৃথিৱীৰ মানুহ যে আমি যে সাগৰত নৌকাত ঢলং পলঙত থকা অৱস্থা নিচিনাকে আমি জাতিৰ জাতিৰ মাজত, ৰাজ্যৰ মাজত দেই, তাৰপিছত আকাল, মহামাৰী, ভূমিকম্প এই পৃথিৱীত এই সকলোবোৰ অহাৰ কাৰণে প্ৰস্তুত আছে নে নাই? হেল্ল', শুনিছেনে নাই আপোনালোকে নিউজৰ খবৰত? এই সকলোবোৰ এইটোৱে হ'ল আজি পৃথিৱীৰ মানুহ ঢলং তপং অৱস্থাত আমি ইয়াত আছো দেই। আমি বাইবেলৰ পৰা আকৌ চাওঁ, যেতিয়া নেকি যীশুৱে দকমকালি ৰাতিপুৱা তেওঁ প্ৰাৰ্থনা কৰি ওলাই আহিছে, অৰ্থাৎ আপোনাক মোক তুলি ল'বৰ কাৰণে তেওঁ আহিছে। কাৰণ আপোনাৰ আৰু মোৰ পৰম ৰাজ্যকাল আৰু পৰিত্ৰাণৰ দিন চাপি আহি আছে। প্ৰেইজ দ্য লৰ্ড। এই সময়টো এতিয়া ৰাতিপুৱা অৱস্থাত এইটো আছে। সেইকাৰণে এই ৰাতিপুৱা অৱস্থাত এতিয়া যেতিয়া নেকি যীশু সাগৰৰ ফাললৈ খোজকাঢ়ি আহি আছে, তেওঁ সাগৰত যেতিয়ালৈকে খোজকাঢ়ি আহি আছে, আমি জানো সেই খোজকাঢ়ি আহি থকা অৱস্থাত নৌকাত কিমানজন মানুহ আছিলে? হেল্ল', কিমানজন? 12জন শিষ্যসকলে আছিলে। সকলোকে 12জন শিষ্য আছিলে, 12জন শিষ্য আছিলে। আৰু সেই শিষ্যসকলৰ নৌকাৰ ফালে যীশু সাগৰৰ ওপৰত খোজকাঢ়ি গৈ আছে। যেতিয়া সাগৰৰ ফালে খোজকাঢ়ি গৈ আছে, সেই 12জন শিষ্যবিলাকে তেতিয়া যীশুক দেখা পালে দেই, কিন্তু তেওঁলোকে যীশু বুলি চিনি পোৱা নাই। হালেলুয়া, হালেলুয়া। আজি সেই 12জন শিষ্যবিলাকৰ নৌকাত তেওঁলোকে যীশুক চিনি নাপালে, যীশুক তেওঁলোকে মাত শুনিও মাত বুজি নাপালে, আৰু তেওঁলোকে চিনি পাব নোৱাৰিলে। আৰু তেওঁলোকে অৱয়কত কি ক'লে? যীশু কি বুলি ক'লে? ভূত বুলি ভয় খাই চিঞৰিলে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। কি বুলি কৈছে যীশুক? ভূত। আজি জগতত এই পৃথিৱীত আজি মানুহবিলাকে যীশুক ভূত বুলি ভাবে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আজি এই পৃথিৱীৰ জগতত একে কথা। যি যীশু আজি বচাবলৈ আহিছে আপোনাক, যি যীশু আপোনাক পৰিত্ৰাণ দিবলৈ আহিছে, যি যীশু নেকি আপোনাক বচাবলৈ আহিছে, কিহৰ পৰা? আপোনাক সেই ডুবি যোৱাৰ পৰা, কিহৰ পৰা? আপোনাক এই এন্ধাৰৰ পৰা, কিহৰ পৰা? আপোনাক এই সাগৰৰ পৰা। আপোনাক বচাবৰ কাৰণে আপোনাৰ ভোক লগাটো, আপোনাৰ দুখটো, সমস্যাটো, চিন্তাটো সকলোবোৰ আজি দূৰ কৰিবৰ কাৰণে যীশু আহিছে, কিন্তু যীশুক চিনি পোৱা নাই। প্ৰেইজ দ্য লৰ্ড। আৰু এইটোৱে হ'ল বৰ্তমান পৰিস্থিতিৰ একেই কথা। যীশু এতিয়া আহিবলৈ আছে, আৰু সেইকাৰণে এতিয়া যীশুৱে তেওঁ নিজৰ মাত দিছে, মাত দিছে। সেই সময়ত তেওঁলোকক মাত দিছিলে, হেই তোমালোকে ভয় নকৰিবা, মইহে তোমাৰ প্ৰভু। আজি যীশু এইষাৰ কথা কৈ আছে। তেওঁ বহুত মানুহৰ লগত সপোনত, দৰ্শনত কথা কৈ পেলাই তেওঁবিলাকক জনাই আছে যীশুৱে সত্য ঈশ্বৰ, যীশুৱে জীৱিত ঈশ্বৰ, আৰু যীশু উদ্ধাৰ কৰিবলৈ আহিছে। আৰু যীশুৱে কৈছে, মইয়ে বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নহলে কোনেও পিতৃৰ ওচৰত নাযাব আৰু তোমালোকে উদ্ধাৰ নাপাব। যীশুৱে এইষাৰ কথা কৈছে, আমি জানো জনৰ 14:6। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সেই সময়ত আমি দেখিছো নৌকাখনত 12জন মানুহ আছিলে। 12জনৰ ভিতৰত 12জনে ভয় খাই পেলাই নৌকাত লুকাবলৈ তেওঁলোকে চেষ্টা কৰিছে, কিন্তু এজন মানুহ, সকলোকে এজন মানুহ, নৌকাৰ পৰা এজন মানুহ তেওঁ যীশুৰ মাতটো তেওঁ শুনিছে আৰু বুজিবলৈ পাইছে। প্ৰেইজ দ্য লৰ্ড। যীশুৰ মাতটো এই 12জনে শুনিছে, কিন্তু বুজি পোৱা নাই এইটো যীশু বুলি। কিন্তু এজনেই জানিলে ভিতৰ তেওঁ সঁচাকৈ এইটো আমাৰ প্ৰভুৰে মাত যেন লাগিছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। এইকাৰণে যিবিলাকে আজি যীশুৰ মাতটো শুনিব পাৰিছে, বুজিব পাৰিছে, তেওঁবিলাকে বহুত ভাগ্যৱান, বহুত ভাগ্যৱান। মই বহুত ভাগ্যৱান বুলি ক'ব বিচাৰো। প্ৰেইজ দ্য লৰ্ড। আৰু সেইকাৰণে যীশু খ্ৰীষ্টৰ সেইষাৰ কথা যেতিয়া নেকি ক'লে, সেই সময়ত দেই ভিতৰে মাতটো বুজি পোৱাৰ কাৰণে, সঁচাকৈ কনফাৰ্ম কৰিবৰ কাৰণে
ভিতৰে ক'লে হে প্ৰভু যদি আপুনি যদি হয় তেনেহ'লে আপুনি যেনেকৈ সাগৰত খোজকাঢ়িছে মোকো খোজকাঢ়িবলৈ দিয়ক। Praise the Lord. Hallelujah. 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 এতিয়া এইটোৱে সময় আছে, এতিয়া এইটোৱে সময়। সাগৰটো বেলেগ একো নহয়, সাগৰটো একফালেদি আমি চালে গম পাব সাগৰটো হ'ল এই সংসাৰটো, এই জগতখন, এই সংসাৰটো সাগৰ। আৰু এই সংসাৰ সাগৰত আপুনি খোজ কাঢ়িবলৈ কাৰণে আজি ভিতৰে যেনেকৈ খোজ কাঢ়িছে আপুনিও সেনেকৈ খোজ কাঢ়িব লাগিব। বহুতে নোৱাৰিব আৰু সেইকাৰণে তেওঁলোকৰ সংসাৰৰ খোজ কাঢ়িবৰ কাৰণে আৰু সংসাৰটো তেওঁলোকে ভয় খাই পেলাই আৰু সংসাৰটোৰ যিটো নেকি ক্ৰিয়েটৰ সৃষ্টিকৰ্তা সেই যীশুক তেওঁলোকে চিনি নোপোৱাত আজি তেওঁলোকৰ জীৱনত আজি সেই নৌকাখনত তেওঁলোকৰ ধলং তপং অৱস্থাত ভয়াতৰ অৱস্থাত তেওঁলোকৰ জীৱন আছে। এতিয়া চাওক ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেঞ্চ কথাটো মই ক'বলৈ লৈছোঁ দেই। চাওক যীশুৱে সাগৰত খোজ কাঢ়িছে। যীশুৱে সাগৰত খোজ কঢ়াটো কিহৰ কাৰণে যীশুৱে সাগৰত খোজ কাঢ়িছে ইয়াৰো কিছুমান কথা আছে। আমি যদি হগৈ পুস্তক আমি পঢ়ো 2:6 ফালে তাত এষাৰ কথা লেখা আছে যে ঈশ্বৰে এদিন এই পৃথিৱীক এই জগতক আকাশমণ্ডলক সাগৰত মৰুভূমিক একবাৰ তো গছকি পেলাই লৰাব। কোনে? আমাৰ প্ৰভুৱে। Praise the Lord. কোৱা আছে কিহৰ কাৰণে তেওঁ গছকিব লৰাব? আকাশমণ্ডলত এই মধ্য আকাশত লুচিফাৰৰ হেডকোৱাৰ্টাৰ নেই। এই পৃথিৱীত শয়তানৰ বহুত দূতবিলাক আছে যিটো নেকি আজি শয়তানৰ পৃথিৱীৰ মানুহবিলাকক অত্যাচাৰ কৰি থাকে। সাগৰত শয়তান আছে কাৰণ যেতিয়া নেকি ঈশ্বৰে লুচিফাৰক স্বৰ্গৰ পৰা জ্বলাই পেলাই দিছিলে 5টা জাগাত হিষ্টৰিক কৰি পেলাই দিয়া হৈছিলে আৰু এটা ভাগ সাগৰতো আছে যাৰ ফলত আমি বহুতো কোৱা শুনা পাওঁ আৰু দেখিবলৈ পাওঁ। আমি জানো জল দেৱতা বুলি কোৱা হয়। সাগৰত এনেকুৱা ধৰণৰ এই সকলোবোৰ পেলাই পেলাই তেওঁলোকক ৰখা হৈছে আৰু ক'ত ৰখা হৈছে? অন্ধকূপত ৰাখিছে দেই। এনেকুৱা ধৰণৰ ঠাই ঠাই তেওঁলোকক ৰাখি থোৱা হৈছে আৰু এই সকলোবোৰ একদিনতো আমাৰ যীশুৱে সকলোবোৰ লৰাব। এতিয়া লৰোৱাৰ সময় আহি আছে। Praise the Lord. আপোনালোকে গম পায় না নাপায় যেটা প্ৰকাশিত বাক্য 12 আপোনালোকে 7 পদৰ পৰা পঢ়িব স্বৰ্গত যুদ্ধ হ'ল বুলি কৈছে। কিহৰ কাৰণে স্বৰ্গত যুদ্ধ হ'ল? কাৰণ স্বৰ্গত যুদ্ধ কৰি পেলাই স্বৰ্গ মানে সেই পিতি থকা স্বৰ্গ নহয়, মধ্য আকাশ যাক নেকি দ্বিতীয় স্বৰ্গ বুলি কোৱা হয়। এই মধ্য আকাশত যি লুচিফাৰৰ যেনেকৈ হেডকোৱাৰ্টাৰ ইয়াত যুদ্ধ কৰিছে মিখাইল স্বৰ্গদূতৰ দ্বাৰাই আৰু ইয়াক মিখাইল স্বৰ্গদূতে স্বৰ্গৰ পৰা সকলোবোৰ শয়তানক পৃথিৱীলৈ পেলাব লিখাই আছে বাইবেলত। কাৰণ আপুনি আৰু মই এতিয়া স্বৰ্গত যাব লাগে আৰু স্বৰ্গ খালী কৰিবলৈ দিছে শয়তানক। Praise the Lord. সেইকাৰণে শয়তান পৃথিৱীলৈ নামি আহিব আৰু পৃথিৱীৰ পৰা আপুনি আৰু মই গুচি যাব স্বৰ্গলৈ। Praise the Lord. সেইকাৰণে এনেকুৱা বিষয়বিলাক আছে, এনেকুৱা ব্যৱস্থাবিলাক আছে আৰু সেইকাৰণে কৈছে মই এদিনতো চব আকাশ মণ্ডল পৃথিৱী সাগৰ সমুদ্ৰ চব মই লৰাম বুলি কৈছে। আৰু সেইকাৰণে এইটোৱে সময় কেতিয়া? দকমকালি ৰাতিপুৱা চতুপতৰ ৰাতিপুৱা। ইয়াৰ অৰ্থ হ'ল এতিয়া অৰ্থাৎ পোহৰ আহি আছে, যীশু অহাৰ সময় আহি আছে। যীশু অহাৰ এই পৃথিৱীলৈ আপোনাক মোক লৈ যাবলৈ অহাৰ আগে আগে এই সাগৰত যি যীশুৱে খোজ কাঢ়িছে অৰ্থাৎ এই পৃথিৱীত যীশুৱে খোজ কাঢ়ি পেলাই তেওঁ সকলোবোৰ যিমান শয়তান আছে চব গছকিব আমাৰ যীশুৱে। Praise the Lord. সগৈ পুস্তকত স্পষ্টকৈ লিখা আছে। Praise the Lord. Hallelujah. Hallelujah. চাওক আৰু সেই সময়ত যীশু খ্ৰীষ্টই সাগৰত যে খোজ কাঢ়িছে আৰু সেই সাগৰত থকা সকলোবোৰ শয়তানকে যীশুৱে গছকি আহিছে। সকলোৱে কওক সাগৰত যীশুৱে খোজ কাঢ়ি আহিছে। ইয়াৰ অৰ্থই হ'ল এই সাগৰত থকা সকলো শয়তানক যীশুৱে গছকি গছকি আহিছে। Praise the Lord.
হালেলুয়া সেইকাৰণে কৈছে চাওক মই এই সাগৰত যি শয়তানক গছকিছো এতিয়া যিবিলাকে মোৰ লগত থাকিব মোৰ পিছত আহিব মোক বিচাৰিব মই তেওঁলোকক এই পৃথিৱীৰ শয়তানক গছকিবলৈ মই যেনেকৈ গছকিছো তোমালোকক গছকিবলৈ মই ক্ষমতা দিম প্ৰেইজ দ্য লৰ্ড সেইকাৰণে যিবিলাকে আত্মাত থাকিব বিশ্বাসত থাকিব যীশুৰ লগত থাকিব আজি পাপ আত্মা শয়তান আত্মা গছকিবলৈ আপোনাক ক্ষমতা দিছে আৰু সেইকাৰণে গছকিও আছে প্ৰেইজ দ্য লৰ্ড গছকিবনে নাই আপোনালোকে ইচ্ছা আছে নাই গছকিবলৈ বাপৰে বাপ ভৰিতে ধৰি পেলাই টানিব নেকি না কি কয় হেল্ল' ভয় খায় ন ভয় খায় ন হেল্ল' ভয় খায় না নাখায় ভয় খায় কাক ভয় খায় শয়তানক ভয় খায় দেই চাওক যীশুৱে কি শিকাইছে যেতিয়া নেকি তেওঁবিলাকে নৌকা ঢলং টপং হৈ পেলাই তেওঁবিলাকে ডুবু অৱস্থাত তেওঁবিলাকে কেনেকৈ বাচিব চিন্তা চৰ্চা আৰু এনেই বিপদ নৌকা ডুব তাৰ মাজতে আৰু দেখাবিলাক ভূত কিমান আৰু ভয় হেল্ল' মোৰ লগত আছে হয় না নহয় ইমানে ভয় পৃথিৱীৰ জগতৰ ঘৰত পৰিয়ালত ইমান অশান্তি কাৰণে ভয় আৰু এই ঘৰতে আকৌ শয়তান সোমায় না নোসোমায় হেল্ল' সোমায় না নোসোমায় এতিয়া কৈ আছে কি চাওক সেই সময়ত তেওঁলোকে ইমানে ভয় তেওঁলোকে নৌকা ডুবাৰ কাৰণে ভয় তেওঁলোকে কি কয় ধুমুহাৰ কাৰণে ভয় তেওঁলোকে বহুত চিন্তা তেওঁলোকে ভয় কৰিছে আজি আমি মৰিব গোটেই ৰাতি এনেকুৱা অৱস্থাত আছে আকৌ যেতিয়া ভূত দেখা পালে আৰু বেছি ভয় সেই সময়ত যীশুৱে কৈছে কি হেই তোমালোকে ভয় নকৰিবা সকলোৱে কয় হেই তোমালোকে ভয় নকৰিবা ওচৰজনক কওঁ তোমালোকে ভয় নকৰিবা হেই তোমালোকে ভয় নকৰিবা কাৰণ তোমালোকে যাক ভয় কৰিছা সেই ধুমুহা মোৰ ভৰিৰ তলত প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি জানো ইফিছে পুস্তকত যিটো নেকি কৈছে এই অকলবৰ ঈশ্বৰ যি হোৱা আজি যীশুক দিয়া হৈছে তেওঁৰ নাম অখৰ ঠাইত ৰখা হ'ল তেওঁ সকলোৰে ওপৰ কৰিলে কিন্তু সকলোকে তেওঁৰ ভৰিৰ তল কৰিলে আৰু যেতিয়া সকলোবোৰ যীশুৰ ভৰিৰ তল কৰিলে যীশুৱে ক'লেকে যীশুৱে সকলোবোৰ মণ্ডলীক দান কৰিলে প্ৰেইজ দ্য লৰ্ড আজি আপোনাক আৰু মোক আজি যীশুৱে দান কৰিছে সেইকাৰণে যীশুৰ যদি ভৰিৰ তলত এই শয়তান যীশুৰ ভৰিৰ তলত যদি এই ধুমুহা যীশুৰ ভৰিৰ তলত যদি এই সমস্যা তেনেহলে মোৰ ভৰিৰ তলতো এই ধুমুহা মোৰ ভৰিৰ তলতো এই শয়তান মোৰ ভৰিৰ তলতো এই সকলোবোৰ আজি গছকিবলৈ আমাক ক্ষমতা দিয়া হৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি যীশুৰ সেই পাৱাৰটো যীশুৰ সেই ক্ষমতাটো যীশুৰ পৰা আমি সেই যেনেকৈ আত্মিক বৰটো আজি আমি বুজি নোপোৱাৰ কাৰণে আৰু আমি ভয়তে আমি লুকাই আছো যীশুৱে কৈছে ভয় নকৰিবা মইহে প্ৰেইজ দ্য লৰ্ড হালেলুয়া মই জানো আজি আপোনালোকৰ হ'ব পাৰে বহুতৰ ঘৰত শয়তানে আপোনাক ভয় খুৱাই আছে বহুতৰ জীৱনৰ আজি বেমাৰে আপোনাক ভয় খুৱাই আছে বহুতৰ জীৱনৰ আজি সমস্যা আপোনাক ভয় খুৱাই আছে আপুনি একলৈ চিন্তা নকৰিব যীশুৱে সকলোবোৰ আপোনাক উদ্ধাৰ মুক্তিৰ কাৰণে তেওঁ ক্ষমতা অধিকাৰ সকলোবোৰ লৈ পেলাই স্বৰ্গৰ পৰা সকলো ক্ষমতা লৈ এই পৃথিৱীৰ এনেকি মধ্য আকাশৰ পৰা শয়তানক পেলাই দিছে আৰু সেই যীশু আজি ক'বলৈ বিচাৰিছে আপোনাক মোক ভয় নকৰিবা তোমাৰ বেমাৰ কবি তোমাৰ বেমাৰ তোমাৰ ভৰিৰ তলত আছে তোমাৰ ঘৰৰ সমস্যা তোমাৰ ভৰিৰ তলত আছে তোমাৰ যি নেকি দুখ যাতনা তুমি একো নলবা তোমাৰ ভৰিৰ তলত মই পেলাই দিছো আৰু সেই বিশ্বাসত আপুনি আপোনাক গছকিবলৈ দিয়া হৈছে যিয়ে গছকিবলৈ দিয়া হৈছে মই যেনেকৈ খোজ কাঢ়িছো তোমালোকে খোজ কাঢ়া মোৰ লগত প্ৰেইজ দ্য লৰ্ড হালেলুয়া চাওক এতিয়া চাওক ইণ্টাৰেষ্টিং বিষয়টো যেতিয়া নেকি এইষাৰ কথা তেওঁ গম পালে হয় এইটো যীশু হয় আৰু যদি আমাৰ প্ৰভু হয় মোক খোজ কাঢ়িবলৈ দিয়ক যেতিয়া ক'লে আৰু তেতিয়া ক'লে প্ৰভুৱে আহা বুলি ক'লে আহা ক'ত
মাতিছে? সাগৰত মাতিছে। ক'ত মাতিছে? আজি আপোনাকো এই পৃথিৱীত মাতিছে। যিশুৱে তোমালোকে একলৈ চিন্তা নকৰিবা, ধুমুহালৈ চিন্তা নকৰিবা, বেমাৰলৈ চিন্তা নকৰিবা, অন্ধকাৰ আহি আছে এইবিলাকৰ চিন্তা নকৰিবা, কাৰণ মই যেনেকৈ খোজকাঢ়িছো তোমালোকে মোৰ দৰে খোজকাঢ়িব পাৰিব এই জগত যিমানে এন্ধাৰ নহওক কিয়। প্ৰেইজ দ্য লৰ্ড। এই সাগৰৰ তুল্য হ'ল এই জগতখন। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এতিয়া চাওক, যেতিয়া নেকি পিতৰে শিষ্যসকলৰ লগত নৌকাত একেলগে আছে, তেওঁলোক কিমান আছে? 12 জন। 12 জন ক 12 জন। 12 জনৰ ভিতৰত এজন হে নৌকাৰ পৰা নামি যাবলৈ ওলাইছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এজন হে যীশুৰ ফাললৈ যাবলৈ ওলাইছে। হেল্ল', 12 জনত কেইজন? একজন। 12 জনত একজন। 12 জনত একজন যীশুৰ ওচৰলৈ যাব বিচাৰিছে। বাকী 11 জন নৌকাতে বেশ, নৌকাতে আৰাম, নৌকাতে আমাৰ জীৱন আছে। যদিহে আমি সাগৰত যদি ভৰি দিওঁ, খোজ দিওঁ, আমি এঠাই মৰিব জগতে কৈ আছে। প্ৰেইজ দ্য লৰ্ড। হয় না নহয়? এইটোৱে হয় না নহয়? এতিয়া চাওক, আমোছৰ 5:4 আপোনালোকে 2 পদ পঢ়িব, তাত স্পষ্টকৈ লিখা আছে এটা বিষয়টো দেই। এইটো পঢ়ি লওঁ আগতে, ইণ্টাৰেষ্টিং বিষয় দেই। আমোছ পুস্তক আপোনালোকে ওলাব পাৰে, গোটেইটো নিপঢ়ো। মই তিন পদটো পঢ়িম। আমোছ 5:4 3 পদ। কিয়নো প্ৰভু জিহুৱাই এই কথা কৈছে, লিখা আছে দেই স্পষ্টকৈ, প্ৰভু জিহুৱাই এই কথা কৈছে বুলি কৈছে। সকলোৱে কওকচোন, প্ৰভু জিহুৱাই এই কথা কৈছে। কি কথা কৈছে শুনিব। যি নগৰৰ পৰা 1000 মানুহ ওলাই যায় তাৰ 100, আৰু যি নগৰৰ পৰা 100 মানুহ ওলাই যায় তাৰ 10 জন ইছৰাইল বংশলৈ অৱশিষ্ট থাকিব। তাৰমানে কি কৈছে? 1000ত 100 জন আৰু 100 জনত 10 জন। তেওঁলোকে নগৰৰ পৰা ওলাই যাব, ঈশ্বৰ জিহুৱালৈ ইছৰাইল বিলাকক কোৱা হৈছে 1000ত 100 জন, 100 জনত 10 জন। তাৰমানে কিমান হৈছে? 10%। 10% যদি হয়, 12 জনত যদি একজন যদি ওলাইছে, অলমষ্ট ইটো 10% হৈ গ'ল। হয় না নহয়? 10 জনত একজন। এই যে ওলাই গৈছে, ইয়াত যি কথা কোৱা হৈছে, বাইবেলে কি কৈছে? মতি 22:14 পদত, নিমন্ত্ৰিত লোক অনেক, মনোনীত লোক তাকৰ। সকলে কওক, নিমন্ত্ৰিত লোক অনেক। হেল্ল', নিমন্ত্রিত লোক অনেক, মনোনীত লোক তাকৰ। ইয়াৰ অর্থ তো কি হয়? সবকে মাতিছে, সবাই খ্রিস্ট, সবাই যীশুর ওচৰত আহিছে। হয়, আপনি যীশুর ওচৰত আহিছে, কিন্তু আপনি এই যে ধুমুহা আহি আছে তাত এই শিষ্যসকলৰ নিচিনাকে আপনি কি অৱস্থা হব? ধলং তলং অৱস্থাত হব। এজন হে যেনেকে শিষ্যবিলাকৰ মাজৰ পৰা ওলাই আহিছে, বাইবেলে স্পষ্টকৈ কৰিছে 1000ত 100 জন, 110 জন, ইয়াৰ পিছত 10% হে ৰেপচাৰত যাব। হেল্ল', কিমান? 10%। 10% হে ৰেপচাৰত যাব। এই যে যীশুক যে আগতীয়াকৈ লগ ধৰিবৰ কাৰণে নামি আহিছে পিতৰ, ইয়ে হল ৰেপচাৰৰ যীশুক লগ ধৰিবলৈ যোৱা সাদৃশ্য হয়। আর সেই কারণে যেটি আপনি রেপচারত যাব লগা আপনি মনোনীত ব্যক্তি হয়, তেনেহলে আপনার পরীক্ষা করা হব রেপচারর কারণে উপযুক্ত হয় না নহয়। আপনি যদি বিশ্বাস নকরে আপনি পড়িব জখরিয়া, আপনি পড়িব তেনটা দেই। এতিয়া আপনার ওপৰত পরীক্ষাবিলাক আহি আছে। এই যে আজি আমি গোটেই অসমৰ কক, ভাৰতৰ কক, পৃথিৱীৰ কক যিটো পৰীক্ষা আহি আছে, সেই পৰীক্ষালে আপনি একো ভয় নকৰিব। এই পৰীক্ষা আপোনাৰ কাৰণে আছে, আৰু সেই পৰীক্ষাৰ যোগেদি আপোনাক বচোৱাৰ কাৰণে প্ৰভুৰ এটা পৰিকল্পনা আছে। সঁচাকে তেওঁলোকে মোক বিশ্বাস কৰে নে নাই? সঁচাকে তেওঁলোকে মোক কেনেকা ধৰণৰ বিচাৰিছে? সঁচাকে তেওঁলোকে মোৰ লগত আছে নে? একবাৰ তো টেষ্ট কৰা হ'ব, আৰু টেষ্ট কৰিবৰ কাৰণে এইটো পৰীক্ষাটো আছে। সেইকাৰণে কৈছে যীশুৱে দেখলে আহা, যদি যীশুৰ মাতটো যদি আপুনি শুনিছে
তেনেহলে আপুনি যেনেকে পিতৰে সাগৰত খোজ কাঢ়িছে আপুনিও এনেকা খোজ কাঢ়িব লাগিব যিমানে ভয় নহওক যিমানে সাগৰ নহওক যি নহওক আপুনি এটা বিষয়টো এইটোৱে জানিব লাগিব যীশুৱে মোক মাতিছে মই যীশুৰ ওচৰলৈ যাম মই যিমানে সাগৰে হওক যিমানে জুই হওক যিমানে তাৰণা হওক যিমানে যি অৱস্থা নহওক কিয় মই এই সকলোবোৰ গছকি মই যীশুৰ কাষলৈ যাওঁ প্ৰেইজ দ্য লৰ্ড ইয়াৰ অৰ্থ হ'ল আপোনাৰ তাত পৰীক্ষা আহিব পাৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া 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 চাওক যেতিয়া নাকি পিতৰে নৌকাৰ পৰা নামিবৰ কাৰণে প্ৰস্তুত হৈছে নৌকাত কেইজন আছে আৰু বাকী 11 জন আৰু এই 11 জনে পিতৰক নামিবৰ কাৰণে সাগৰত নামিবৰ কাৰণে দিব কব না নাই পাগল হৈছে নেকি তুমি মৰিব বিচাৰিছে নেকি তুমি এই সাগৰত খোজ কাঢ়িব বিচাৰিছে ভূতৰ ওচৰত যাব বিচাৰিছে পাগল হৈছে নেকি গালি দিব না নাই সকলে কয় আপুনিও যেতিয়া যীশুৰ ওচৰলৈ আহে পিছপিনে গালি দিয়া আপোনাৰ ওচৰতো আছে এই হল আপোনাৰ পৰীক্ষা খ্ৰীষ্টিয়ান হৈছে জাতত নাই বংশত নাই এনেকা ধৰণৰ সমাজত নাই কত ফৰেন ধৰ্ম লবলৈ আহিছে চব মনে মনে থাক আৰু ঘূৰি আহা কয় না নকয় সকলে কয় পিতৰকো পিছৰ পৰা মাতিছিলে আমাকো মাতিলে মাতক যীশুৰ ফালে যাম প্ৰেইজ দ্য লৰ্ড হালেলুয়া দ্বিতীয়তে যেটা নাকি পিতৰে তেওঁ অলপমান খোজ কাঢ়িব পাৰিলে অলপ দূৰ গল তেতিয়া নিজকে অলপ গৰ্বী নিচিনা লাগিছে লাগে না নালাগে আমাৰ বহুত খ্ৰীষ্টানবিলাক আছে পালক পাষ্টৰ বহুত আছে অলপ যদি তেওঁৰ যদি মিৰাকল হয় বেমাৰ চেমাৰ ভাল হয় বুকু ফুলাই দিয়ে না নিদিয়ে আৰু যিমান গৰ্বী কৰে ইমান তললৈ যাব পিতৰ যেটা নাকি পিছফালে মাতি আছে অলপ হলেও পিছফালে চাইছে বুলিছে দেখিছা ময়ো আমাৰ প্ৰভুৰ নিচিনাকে খোজ কাঢ়িছো গৰ্বী হব না নাই এইটো হলে 1 নম্বৰ কাৰণ পিতৰ ডুবি যোৱা সকলে 1 নম্বৰ কাৰণ পিতৰ ডুবি যোৱা তাৰ গৰ্বীৰ কাৰণে 2 নম্বৰ পইণ্ট যেতিয়া নাকি যীশুৱে গছকিছে সাগৰটো গছকি আহিছে আৰু শয়তানে জানে আৰু সেই জল দেৱতাই জানে আজিতো সৃষ্টিকৰ্তাই আমাকতো গছকিছে আৰু সেই শয়তানৰ পিঠিতহে যীশু খোজকাঢ়ি আহি আছে প্ৰেইজ দ্য লৰ্ড হাত চাপৰিব কাৰণ তেওঁ মনে মনে থাকিব লাগিব কাৰণ এবাৰতো স্বৰ্গৰ পৰা জ্বলাই পেলাই দিছে কোনোমতে পানীত জাপ মাৰি পেলাই ঠাণ্ডা পাইছো হেল্ল' এনেকাওতো হ'ব পাৰে যেতিয়া নাকি গছকিছে চালে কোন বাপৰে বাপ আসলটোহে সকলে আসলটোহে গছক হ'ব না নাই গছকি যীশু আহি আছে যেতিয়া নাকি এইফালে দি গছকিছে এইফালে দি পিতৰ গছকা আৰম্ভ কৰিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া গছকিছে না পিতৰ গছকিছে যেতিয়া নাকি গছকিছে তেতিয়া শয়তানে অনুভৱ কৰিলে আৰে এইফালেতো গছকিছো একজন এইফালতো কাহি চাব না নাই ইটো গছকিছো এইফালে কাই দেখিল যে কাক দেখিলে পিতৰ শয়তানৰ এটা ভাষা আছে দেই পৌলক চিনো যীশুকো চিনো তুমি কোন হয় বুলি পাচনিকৰ মঞ্চল লয়নাত কিবা ল'ৰাকেইটাক কি কৈছে এগৰাকী পাগুলিয়ে 7 জন ভাই ককাই তেওঁলোকে ভূত খেদিবলৈ গৈছিলে যীশুৰ নামত যীশু ভিতৰত নাই যীশু হৃদয়ত নাই যীশুৰ নাম লৈ পেলাই তেওঁলোকে পৌল চিলক দেখি পেলাই তেওঁলোকক ভূত খেদিবলৈ গৈছে ভূত খেদিব পাৰিলে পইচা পাব তেওঁলোকৰ চিন্তা চৰ্চা এইটো আছিলে যে তেনেকে ভূত খেদিবলৈ গলে ৰুমৰ ভিতৰত গৈ পেলাই সেই ছোৱালীজনৰ ভূত খেদিলৈ গলে ছোৱালীজনে এনেকা ধৰিলে সিহঁতক পৌলকো চিনো যীশুকো চিনো তুমি কোন হয় এনেকা মাৰিলে খচাৰ সব কাপোৰ কানি চিৰি ফাৰি পেলাই সব আঘাত কৰি পেলাই 7 জনক ভাই ককাই লেংটা হৈ পাৰিল প্ৰেইজ দ্য লৰ্ড মই কোৱা কথা না বাইবেলত আছে সেইকাৰণে শয়তানৰ এইটো ডাইলগটো আছে
পৌলকো চিনো, যীশুকো চিনো, তুমি কোন হয়? ইয়াতো এইকে কথা। যীশু গচকিছে, ঠিকে আছে, যীশুক তো চিনি পাওঁ, ই আসল হয়, তুমি কোন হয়? তেতিয়া কি কৰিলে? কি কৰিলে? কি কৰিলে? কি কৰিলে? ভিতৰৰ ভৰিত শয়তানে ধৰি পেলাই তা চিনি পোৱা নাই, মাথাৰ গচকিবলৈ আহিছে, টানিবলৈ ললে। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। পিতৰক, 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 পিতৰক পিছপিনেও টানিছে, পিতৰক পিছপিনেও টানিছে, তলৰ ফালেও টানিছে। হয় না নহয়? তলে দিও দুবং দুবং করে টানিছে, পিছফালে দিও জ্ঞাতি কুটুম্ববিলাকে টানিছে, আর তলৰ ফালে শয়তানে টানিছে। বহুত খ্ৰীষ্টান বিলাকক এইদৰে টানে। জ্ঞাতি কুটুম্বও পিছফালে টানে, শয়তানেও তেওঁলোকক টানে। আৰে তোৰ লগত মই ইমান দিন আছিলো, তোক মই কি দিয়া নাই, তই মোক কিয় এৰিছে? আৰু এনেকা টানে, আৰু মোৰ লগত আয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু এই সময়ত ভিতৰে ভিতৰে পিছফালে টানিছে, সি খাতিৰ কৰা নাই, তলৰ পৰা টানিছে, খাতিৰ কৰা নাই। ডুবিলে ডুবক, ডুবিলে ডুবক, ডুবিলে ডুবক, মই যীশুৰ ফালে যাম, মই যীশুৰ ফালে যাম। প্ৰেইজ দ্য লৰ্ড। যিবিলাকে সেই পৰীক্ষাবিলাকক এই সকলোবোৰ কবকে, মই এই সকলোবোৰ নুশুনো, এই সকলোবোৰ মই নাজানো, মই যীশুৰ ফালে যাম, যীশুৰ ফালে যাম। যিবিলাকে যীশুৰ ফালে আহিব, ডুব ডুব অৱস্থাত তেওঁলোকক উঠাই লৈ যাব। হালেলুয়া, হালেলুয়া, হালেলুয়া। ভিতৰে ভিতৰে সাগৰ ভয় কৰা নাই, ভিতৰে শয়তান ভয় কৰা নাই, ভিতৰে জ্ঞাতি কুটুম্বক ভয় কৰা নাই। বিচাৰ কৰিলে কৰক, কাটিলে কাটক, মাৰিলে মাৰক, সম্পত্তি নিদিলেও, খেদি দিলেও, ঘৰ ভাঙিলেও যীশুক নেৰো। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। আমাৰ খ্ৰীষ্টিয়ান, আমাৰ বিশ্বাসী এতিয়া যেনেকে আমি জানো বাইবেলৰ পৰা মচি সৰু ৰজাক ভয় কৰা নাই। আমেন, আমেন, আমেন। দাউদে গলিয়াতক ভয় কৰা নাই। আমেন, আমেন, আমেন। দানিয়েলে সিংহক ভয় কৰা নাই। আমেন, আমেন। সদক মেশকে জুই ভয় কৰা নাই। আমেন, আমেন। আপুনি যদি সেই যীশুৰ সন্তান হয়, আপুনি এই সকলোবোৰ ভয় নকৰিব। প্ৰেইজ দ্য লৰ্ড। সকলোকে মই ভয় নকৰো, মই ভয় নকৰো, মই জুইক ভয় নকৰো, মই শিলক ভয় নকৰো, মই সিংহক ভয় নকৰো, মই কোনো ৰজাক ভয় নকৰো, মই যীশুকহে ভয় কৰো। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। নহলে 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 এই শয়তান, এই শয়তান চাবি গছকিম, গছকিম, গছকিম। সকলোৱে থিয় হব, সকলোৱে থিয় হব। গছকিম, গছকিম। অলপ এনেকা কৰ, গছকিম। আজিতো মই গছকিবলৈহে আহিছো। এই শয়তান, মই তোক ভয় নকৰো। এই শয়তান, মই সাগৰক ভয় নকৰো। এই শয়তান, মই কোনো সমাজক ভয় নকৰো। এই শয়তান, কোনো বেমাৰক মই ভয় নকৰো। তুমি মোৰ, তুমি মোৰ এনেকে ভৰিৰ তলত, মোৰ জোতাৰ তলত, মোৰ জোতাৰ তলত। বুজিলে, বুজিলে, বুজিলে? মোৰ লগত যীশু আছে। সকলোকে মোৰ লগত যীশু আছে। প্ৰেইজ দ্য লৰ্ড। একে কয় জগতত অন্ধকাৰ নামি আহিছে, যীশু সেইকাৰণে পৰীক্ষা কৰিছে, তোমালোকে যোৱা, মই যাওঁ পৰ্বতৰ ওপৰত। ইয়াৰ অৰ্থ যীশু কৈছে তেওঁ আকৌ আহিব, অহাৰ সময় হৈছে। যেতিয়া যীশু অহাৰ সময় হ'ব, ৰেপচাৰত যীশু আমাক হাতত ধৰাৰ আগে আগে আপুনি শয়তানক গছকিব লাগিব। আজিৰ পৰা গম পাবি। আৰু যি যীশুক ভূত বুলি ভয় কৰে, তেওঁলোকে কিন্তু পৰীক্ষাত ফেল, পৰীক্ষাত ফেল। যেনেকৈ পৰীক্ষাত ফেল, পৰীক্ষাত ফেল, পৰীক্ষাত ফেল। মই জানো, মই জানো, মই জানো ৰেপচাৰত অকল পিতৰ গৈছে, বাকী 11জন শিষ্য ইয়াৰ দৃষ্টান্ত হ'ল। বাকীবিলাকে ৰেপচাৰত যোৱা নাই। অৰ্থাৎ ৰেপচাৰত যোৱাৰ পিছত 1000 বছৰ পিছতে যীশু আকৌ আহিব আৰু সকলোকে বিচাৰ কৰি তেওঁ লৈ যাব। তাক কয়
তাক কয় মামৰ খোৱা খ্ৰীষ্টান, তাক কয় ভয় খোৱা খ্ৰীষ্টান, তাক কয় ছকৰা ভাত কয় না ভণ্টা ভাত কয়। পিছদিনাখন খোৱা ঠাণ্ডা ভাত খোৱা খ্ৰীষ্টান বুলি কোৱা হয়। প্ৰেইজ দ্য লৰ্ড। কাৰণ আমি জানো লগে লগে অকল এজনহে গৈছে, পিতৰহে গৈছে, ৰেপচাৰত পিতৰহে গৈছে। আপুনি মই ৰেপচাৰত যোৱা মানুহ হ'বলৈ হ'লে এই জগতত যি ভয়ংকৰ দিন আহি আছে তেওঁ আপুনি গড় চকিব লাগিব। আমেন। প্ৰেইজ দ্য লৰ্ড। আপুনি যেতিয়া সেই বিশ্বাসত আহিব, যেতিয়া আপুনি ক'ব ডুবিলে ডুবক, মৰিলে মৰক, কোনোবাই যদি কিবা কয় গ মোক যেনেকেই গালি দিয়ে গালি দিয়ক, খেদি থাকক, কিন্তু মই যীশুক নেৰো, যীশু মোক বচাওক। যিবিলাকে এনে কথা কৈ পেলাই কৰিব মাতিব, যীশুৱে কি কৰিছে, যিমানে দূৰত নহওক কিয় যীশুৰ হাত আপোনাক ঢুকি পায়। প্ৰেইজ দ্য লৰ্ড। আপুনি আমেৰিকাত থাকক, আপুনি অসমত থাকক, আপুনি চাহে ইউক্ৰেইনত থাকক, চাহে বাৰুৱাত থাকক, যীশুৰ হাতটো আপোনাক ঢুকি পায়। হালেলুয়া, হালেলুয়া। সেইকাৰণে আইজায়া 59 কৈছে মোৰ হাত ছুটি নহয়, তোমাক যে মই ঢুকি নাপাওঁ, তোমাক তুলিবৰ কাৰণে। মোৰ কাণ গধুৰ নহয় তোমাৰ মাত নুশুনিবলৈ, মোৰ মুখ বোবা নহয় তোমাক মই আশীৰ্বাদ দিবলৈ, কিন্তু তোমালোকে মোক চিনি পোৱা নাই, ভূত বুলি কৈছা, এইখানে আশীৰ্বাদ নাপায়। এতিয়াও তোমালোকে নিজৰ নিজৰ কৰ্তব্যবিলাক আজি শয়তানৰ দাগ হৈ আছে। যদি শয়তানৰ দাগ হয়, শয়তানে আপোনাক কি কৰিব, শয়তান নিজৰ দাগ বনাই পেলাই আপোনাক পাপ কৰ্ম কৰাব, শ্ৰাপিত কৰাব। শ্ৰাপিত কৰাৰ পিছত কি হ'ব, আপোনাক ভিক্ষাৰী বনাব। আৰু এইটো হ'ল শয়তানৰ ফৰ্মুলা। আমি জানো যে লুক 15 অপবয় পুত্ৰক কি কৰিলে, ঈশ্বৰৰ পুত্ৰটোক দাস বনাই পেলাই কি কৰিলে, ভিক্ষাৰী বনালে না, বনাইছে নে নাই? সেইকাৰণে চাবি, যদি আপুনি শয়তানৰ দাস, এতিয়াও যদি কোনোবাই শয়তানৰ যদি কাৰ্য কৰে, সাদা মাৰে, বিড়ি খায়, চিগাৰেট খায়, আৰু তেওঁবিলাকে পাপ কৰ্ম কৰে আৰু বেয়া বেয়া বস্তু খায়, এতিয়াও আপুনি শয়তানৰ যদি দাস হৈছে, আপোনাৰ বেছি দিন নাই। ঈশ্বৰে কৈ আছে কি, যিবিলাকে এই অন্ধকাৰ ভয়ংকৰ দিন আহি আছে, তাত যদি মোক যদি তেওঁলোকে এই পৰম গ্ৰাহ্য বছৰ, ইয়ে হ'ল পৰিত্ৰাণৰ দিন, এতিয়াও যদি মন পালন কৰি পেলাই নাহে, তেনেহলে শয়তানে আপোনাক ভিক্ষাৰী বনাবলৈ গৈ আছে। কাৰণ বাইবেলে কৈছে কি, শেষৰ সময়ত আকাল, তৰোৱাল, মহামাৰী এই সকলোবোৰ থাকিব, তাক আন্ধাৰ বুলি কোৱা হয়। কিন্তু যীশু হেলে মোৰ হাত ধৰিলে। প্ৰেইজ দ্য লৰ্ড। যীশুৱে পিতৰৰ হাত ধৰিলে, আৰু যিবিলাকৰ হাত যীশুৱে ধৰিব, যীশুৰ হাতৰ পৰা কোনেও তেওঁক কাঢ়ি লৈ যাব নোৱাৰিব বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আমি যোহন 10:27 আমি পঢ়িলে পাওঁ, যিবিলাকে মোৰ পিছে পিছে আহিব, যিবিলাকে মোৰ মেৰ তেওঁলোকে মোৰ মাত শুনে, আৰু মই তেওঁবিলাকৰ মাত শুনো, আৰু তেওঁবিলাকক মই মোৰ হাতে ধৰি ৰাখিম, আৰু তেওঁবিলাকক কোনেও মোৰ হাতৰ পৰা কাঢ়ি লৈ নাযাব আৰু ল'বও নোৱাৰিব। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। যদি আপুনি ধৰে, যীশু ধৰিছে না আপুনি ধৰিছে? পিতৰক যীশু ধৰিছে, পিতরে ধরা নাই তো? যদি পিতরে ধরে, যদি আপুনি ধরে, যদি আমি হে যীশুক ধরো, তেনেহলে আমি যীশুক ধরিলে যেতিয়া আমনি লাগিব, হাতটো বিষাইছে, হয় না নহয়? হয় না নহয়? এই কিমান গীৰ্জা যাব, এই কিমান প্ৰাৰ্থনা নোৱাৰিম, কয় না নকয়? তাৰমানে আপুনি যীশুক ধৰিছে। অথজন কওক, আপুনি যীশুক ধৰিছে। আৰু যীশুক যদি ধৰিছে, আপুনি ভাগৰি যাব। কিন্তু যীশুৱে আমাক ধৰিলে, যীশুৱে আমাক ধৰিলে কোনেও আমাক কাঢ়ি লৈ যাব নোৱাৰিব, আৰু আমি হেৰাইও নাযাব, ভাগৰিও নাযাব, কাৰণ মই ধৰা নাই, মোৰ প্ৰভুৱে মোক ধৰিছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া, হালেলুয়া। আৰু এইকাৰণে চাওক, আপুনি যীশুক ধৰিবলৈ যত্ন নকৰিব, আপুনি কওক, যীশু আজিৰ পৰা আপুনি মোক ধৰক,
সকলে কয় প্ৰভু আজিৰ পৰা আপুনি মোক ধৰক, মই নধৰো, আপুনি ধৰিব লাগিব। হালেলুয়া। যদি আপুনি যীশুৰ হাত ধৰে ভাগৰিব, যদি ইয়াতে ধৰে না নাই? মোৰ কাপোৰত ধৰি থাকিবি, মোৰ পিছে পিছে আহিবি। বজাৰত গ'লে মা বিলাকে বাবা বিলাকে বাচ্চা বিলাকক কয় না নকয়? কয়। আৰু ভিৰৰ মাজতে কি হয়? এৰা খায়। হেল্ল', এৰা খায় না নাখায়? খুব সোনকালে এৰা খায় না নাখায়? বহুত মানুহ আছে আমাৰ বিশ্বাসী বিলাকে অকল বাপ্তিস্মা লোৱাৰ হলে একেবাৰে কয় এনেকা যীশুক মই পাইছো, এনেকা ধৰিম। বাপ্তিস্মা লোৱাত একেবাৰে স্বীকাৰ কৰিলে বাপ্তিস্মাৰ পিছতে ফুচ। হয় না নহয়? হয় না নহয়? তেওঁলোকে অকল বাপ্তিস্মাত বগা কাপোৰ দিয়ে নে নাই? এই বগা কাপোৰ পিন্ধাটোত মাত্ৰ অকণমান সেইটোতহে অকল কাপোৰত ধৰিছে, বুজিলে? কিন্তু যীশুক তেওঁলোকে ধৰিবলৈ দিয়া নাই আৰু তেওঁলোকে ভালকৈ নাজানে। এনেবিলাক কি হব? সাগৰত খোজ কাঢ়িব পাৰিব? হেল্ল', পাৰিব? এই জগতত খোজ কাঢ়িব পাৰিব? এক ধমকিতে বেটা জাতত নাই, বংশত নাই, খ্ৰীষ্টান হব হৈছে হ'ব দে, নাযাওঁ দে আজিৰ পৰা। হয় না নহয়? বাইবেলত দৃষ্টান্ত দিছে এইকাৰণে মতিকেৰ। হয় না নহয়? হেল্ল', ঈশ্বৰে আশীৰ্বাদ কৰাম। কিন্তু মই ক'ব বিচাৰিছো আজি এই 2025 আহিছে, অন্ধকাৰ নামি আহিছে, পৰম গ্ৰাহ্যকাল, এটা পৰিত্ৰাণৰ দিন। এই সময়ত আপোনাৰ এটা পৰীক্ষা আহিব। এই পৰীক্ষাত আপুনি গছকিব লাগিব আৰু সদায় আপুনি চিন্তা কৰিব আপোনাৰ তলতহে চব সমস্যা, আপোনাৰ ওপৰত এটাও সমস্যা নাই। সকলে মোৰ ওপৰত এটাও সমস্যা নাই। যিমান সমস্যা মোৰ ভৰিৰ তলত, মই খাতিৰ নকৰো, মই খাতিৰ নকৰো। আৰু কালি নকবি আৰু পাষ্টৰ এতে বিষাই, প্ৰাৰ্থনা কৰিবি। প্ৰেজ দ্য লৰ্ড। হালেলুয়া, হালেলুয়া। কয় না নকয়? কয় না নকয়? কয় না নকয়? কয়। তাক কয় তাপুলি মাৰা খ্ৰীষ্টান। আজি বোলে ইয়াত বিষাইছে আৰু প্ৰাৰ্থনা কৰিছে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। ভাল হৈছে, হৈয়ে গ'ল। আৰু পিছদিনাখন আকৌ ঘূৰি আহিব। পাষ্টৰ এই ডিঙিটো এনেকে চিলাই কৰিব নোৱাৰে। আজি ইয়াত অলপ, কালি ইয়াত অলপ, কালি ইয়াত অলপ, কালি বোলে ইয়াত অলপ। তাৰমানে ইয়াতে তাপলি মাৰে, ইয়াতে তাপলি মাৰে, ইয়াতে তাপলি মাৰে। তাপলি মাৰোতে মাৰোতে কি হব? সেই কাপোৰটো চিৰি যাব নে নাই? হেল্ল', যাব নে নাই? যীশুৱে কৈছে তোমাৰ সেই পুৰণা কাপোৰ বস্ত্ৰ পেলাই দিয়ক, মোৰ পৰা নতুন বস্ত্ৰ লওক। প্ৰেজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া, হালেলুয়া। চাওক 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 চাওক। যেতিয়া 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 যীশুৱে ভিতৰৰ ডুবু ডুবু অৱস্থাটো হাতত ধৰি উঠালে যীশুৱে ভিতৰক কলাত ললে না খোজ কৰালে? কওকচোন, 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 কওকচোন। হেল্ল', কোন না কলাত লৈছে? কলম লৈছে না ক'ত লৈছে? না খোজ কাঢ়াইছে? প্ৰেজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। যিবিলাকে 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 যীশুৰ হাতত ধৰি খোজ কাঢ়িব, এইবিলাকে যীশুৰ দৰে মহৎ মহৎ কাৰ্য কৰিব। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। সেইকাৰণে মই ক'ব বিচাৰিছো, হেই আমাৰ খ্ৰীষ্টান, যীশু যদি আপোনাক ধৰিছে, হাতত ধৰিছে, আপুনি পেৰালাইজ খ্ৰীষ্টান নহব, আপুনি তাপুলি মাৰা খ্ৰীষ্টান নহব, আপুনি টপুলি মাৰা খ্ৰীষ্টান নহব, আপুনি ঠাণ্ডা ভাত খোৱা খ্ৰীষ্টান নহব, আপুনি মামৰ খোৱা খ্ৰীষ্টান নহব। আপুনি যীশুৰ পৰা সব নতুন আপুনি পাই যাব। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। বাইবেলত আছে, বাইবেলত আছে, যেতিয়া নেকি যীশুৱে ভিতৰক হাতত ধৰি লৈ গ'ল তেওঁলোকে সাগৰৰ পৰা খোজকাঢ়ি গৈ আছে, খোজকাঢ়ি গৈ আছে, খোজকাঢ়ি গৈ আছে। আৰু গৈ পেলাই তেওঁলোকে যেতিয়া নৌকা ওচৰ পালে আৰু নৌকাত যেতিয়া নেকি তেওঁলোকে উঠিলে আৰু নৌকা সকলোবোৰ ধলং তবংটো যীশু উঠাৰ লগে লগে শান্ত হৈ গ'ল, ধুমুহা শান্ত হৈ গ'ল আৰু তেওঁলোকে তেতিয়াহে উদ্ধাৰ মুক্তি পালে। এই সকলোবোৰ বাকী গ্ৰুপটো হ'ল তেওঁলোকে হ'ল বিচাৰৰ পিছত স্বৰ্গত যোৱা ব্যক্তি। তেওঁলোকে বিচাৰৰ পিছত, কিন্তু ভিতৰ হলে ৰেপচাৰত যোৱা ব্যক্তি। আমেন, আমেন।
সেইকাৰণে এই দৃষ্টান্তত আপুনি এটা পৰম গ্ৰাহ্য বছৰ গ্ৰাহ্য ঘোষণা কৰিছে। এতিয়া আপোনাৰ কাৰণে বছৰ পৰিত্ৰাণৰ উদ্ধাৰৰ দিন হয়। আপোনাক কৈছে আপুনি তাপুলি মাৰা খ্ৰীষ্টান হৈ পেলাই, মামৰ খোৱা খ্ৰীষ্টান হৈ পেলাই, আপুনি সেই ঠাণ্ডা ভাত খোৱা খ্ৰীষ্টান হৈ পেলাই বিচাৰৰ সময়তহে আপুনি বিচাৰত গৈ পেলাই আপুনি নিজক প্ৰভুৰ ওচৰত গৈ হাজিৰ কৰি পেলাই স্বৰ্গ ৰাজ্য যাব না, বোলে ৰেপচাৰত গৈ পেলাই আপুনি ঈশ্বৰৰ ৰাজ্যত যাব। ৰেপচাৰত গৈ পেলাই তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত সোমাব। এই পৃথিৱীতে 1000 বছৰ আৰু ৰাজ্য হ'ব। এই 1000 বছৰ শেষ নহয় মানে বাকী মৰাবিলাক নুঠিব। আৰু 1000 বছৰৰ পিছতহে সেইবিলাকক চবকে উঠাই লৈ যাব। সেই 1000 বছৰে ধনী মানুহৰ লগত তেওঁলোকে কি হ'ব? যাতনা পাব লাগিব। আৰু এইটোৱে হ'ল আমাৰ কাৰণে নৰক ৰাজ্য। আচল নৰকটো হ'ল শয়তানৰ কাৰণে, আৰু আপোনাৰ কাৰণে যাতনা পোৱাটো পৰলোক বুলি কয়, য'ত নেকি ধনী মানুহে শাস্তি পাইছিলে। কিন্তু যিবিলাকে পিতৰৰ নিচিনাকৈ তেওঁলোকে যীশুৰ লগত আগতীয়াকৈ ৰেপচাৰত যাব, তেওঁলোকৰ বিচাৰ নাই। আৰু এই পৃথিৱীত আকৌ আহি পেলাই তেওঁলোকে যীশুৱে ৰাজ্য শাসন কৰিব এই পৃথিৱীতে। হালেলুয়া। আৰু তেওঁবিলাকৰ কাৰণে কোনো বিচাৰ নাই। আৰু তেওঁবিলাকে যীশুৰ লগত তেওঁলোকে এই পৃথিৱীৰ 1000 বছৰ ৰাজ্য চলাব। আৰু এইটোৱে হ'ল দৃষ্টান্তমূলক এই ঘটনাটো। আমি এই বাইবেলৰ যীশুৰ নিগুড় তত্ত্ব বিষয়বিলাক আমি বুজিবলৈ নাপাওঁ, কিন্তু ইয়াত বহুত মহত্ব সোমাই আছে। আজি আপোনাৰ জীৱনৰ, মোৰ জীৱনৰ, এই বৰ্তমান খ্ৰীষ্টিয়ান জীৱনৰ এই পৃথিৱীত আমাৰ জীৱন কি চলি আছে আপোনাক কৈ আছে। আপুনি অকলে চিন্তা নকৰিব। যিমানে আপোনাৰ ওপৰত জুই নামক, যিমানে আপোনাৰ তাৰণা নামক কিয়, যিমানে আপোনাৰ ঢৌ ধুমুহা নাহক কিয়, আপুনি একলে চিন্তা নকৰিব। যীশুৱে আপোনাক যে হাতত ধৰিছে, আপোনাক কৈছে কি তোমাৰ এডাল চুলিও নষ্ট নহব, কাৰণ তুমি কাৰো হাতত নাই, মোৰ হাতত আছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। সকলোৱে কয় মই যীশুৰ হাতত আছো, আৰু কোনেও মোক যীশুৰ পৰা কাঢ়ি লৈ যাব নোৱাৰিব।